আগতে মানে আজিৰ পৰা প্ৰায় 2 বছৰ মানৰ আগত যেতিয়া মানে মই ঘৰতে আছিলো তেতিয়া মানে পথাৰৰ পৰা এনেকে ধান নিব আহিলে পাপাই আকৌ মোক অকল ধানৰ মুঠি কেইটা গোটাইহে যাবলৈ দিয়ে, না বান্ধিবলৈ দিয়ে না জাপিবলৈ দিয়ে। এতিয়া আকৌ পাপাই গোটেই ধান খিনি জাপি কৰি বান্ধি থব দিছে। মানে ডাঙৰ হৈছো গাইছ, কাম কৰিব পৰা হৈছো যেন লাগিছে। এইফালে আকৌ আমাৰ অমৰ দা সি বোলে হাজিৰা কৰিব আহিছে, হাজিৰা বোলে আকৌ 150হে দিব। মই বোলো ইমান কম? আচলতে কম কিয়, ৰ'ব মই কাৰণটো দেখাই আছো। এইয়া চাওক, অলপমান কাম কৰিয়ে বিলাই। বাৰু ধেমালি চব বাদ দিওঁ। আমি ধান বান্ধি থকাৰ মাজতে পাপাও আহি পাইছিল আৰু সেইকাৰণে জল্দি ধান খিনি বান্ধিও হ'ল আৰু লগত ট্ৰেক্টৰখনত উঠাই পঠাইও দিয়া। পিছে ট্ৰেক্টৰখন আহি পোৱা আগতে মই আৰু অমৰ আহি পালো ঘৰ। পাপাই মানে পথাৰৰ পৰা গৰুকেইটা একেবাৰে লৈ আনিম বুলি কোৱাত আমি দুইটা আগতীয়াকে গুচি আহিলো। আৰু এতিয়া গৰুৰ কাৰণে পানী আৰু ঘোলাও দিব লাগিব আৰু খেয়া দি কৰি পথাৰৰ পৰা অনা ধান খিনি পেলাবৰ কাৰণে জালখনো মেলি থব লাগিব, নহলে আকৌ মাৰ কামহে বাঢ়িব। এতিয়া পিছে জল্দি জালখন মেলি আকৌ 12 বজালৈ গৈ চিমেণ্ট আনিব লাগিব, মানে অমৰহঁতৰ ঘৰৰ কাম চলি আছেতো। বাৰু মই যাওঁ চিমেণ্ট আনিবলৈ। আজিলে বাই।